वेलकाम बेक माय यूट्यूब चेनेल সকলোকে স্বাগতম জনালো আজি অন্য টিভিলৈ আৰু আপোনালোকৰ কেনেকুৱা খবৰ খাতি সকলো ভালেই বুলি মই আশা ৰাখিছোঁ আৰু আজি এই মই উপস্থিত যে আছোঁ এই যে বাটে যে গৈ আছোঁ এই বাটটি পূৰ্বপুৰুষসকলে যিখন সাম্ৰাজ্য স্থাপন কৰি কিনে গৈছিল সেই সাম্ৰাজ্য স্থাপন কৰা কিছু মানে অংশ মই দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু এই অংশ মানে বিশেষকৈ আমাৰ এই শদিয়াত যেতিয়া চুতীয়াসকলে বসবাস কৰিছিল অথবা ৰাজত্ব কৰিছিল এই বাটটি দি মই গৈ আছোঁ বৰ্তমান আৰু এই বাটটি হ'ল ৰুক্মিণী বাট হয় আৰু এই ৰুক্মৰ যি স্থান আছে ৰুক্মিণী আৰু সেই স্থানৰ পৰা সেই বাটটি আহিছে আৰু এই বাটটি আৰু কিছু আগলৈ গ'লে মানে কিছু অংশ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু সেই অংশৰ ভিতৰত কিছুমান মানে বহুত কথা সোমাই আছে আৰু সেই কথা মই ভিডিঅ' যোৱাই আৰু গৈ থাকিম আৰু কথাবোৰ ক'বৰ কাৰণে চেষ্টা কৰিম বলকচোন আজি যাওঁ তাৰ বিষয়েনো কিনো দেখা পাওঁ সকলোবোৰ ক'বৰ কাৰণে চেষ্টা কৰিম বলক তেনেহ'লে ভিডিঅ'টো পলম নকৰোঁ আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাব নাপাহৰিব কাৰণ এই নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব বুলি মই আশা ৰাখিছোঁ চ' গাইজ চেনেলৰ বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ যাম আৰু বাইচাইকেলত যাম আৰু বাইচাইকেলত ৰাতিপুৱা মানে যাম মোৰ লগৰ এজন আছে আজি যায়গা না जाएगा कभी कहाँ जाएगा पूरा सीधा सीधा पदुम पुखुरी আচ্ছা দিয়ক নক গাইজ ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু এই চুতীয়া ৰজাসকলে য'ত যেনেকৈ কি কৰিছিল সকলো দেখুৱাম হয় না কওক হয় একদম মানে আজি বেছি ভাবুকৈ আৰু বেছি দূৰ নাই বলক তেনেহ'লে পুখুৰী চাবলৈ গৈ আছোঁ পেডেল মাৰি আৰু এই পেডেল মাৰি আৰু পেডেল মাৰি কেনেকুৱা লাগিছে মজা লাগিল মজা বলকচোন আজি এই ছাগলী সোমাই ইয়াকে হতাই যি হওক নহওক গাইজ হাঁহি ফুটি বেয়াচোন ভিডিঅ'বোৰ বনাই থাকিম ঘূৰি নেকি আহি পালোহি আৰু আহি পোৱাই মানে আপোনালোকক মোৰ কেমেৰা সন্মুখত দেখাবৰ কাৰণে চেষ্টা কৰিম যিখন মানে যিটো পৰ্যায় আৰু যিটো পৰ্যায়ত মানে চুতীয়া ৰজাসকলে যিটো মানে বসবাস কৰিছিল আৰু বসবাস কৰি থকা সময় এই আমাৰ গাঁৱতে কেইবাটাও মানে পুখুৰী আছে আৰু সেই পুখুৰীসমূহৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু এইটোৱে হ'ল মানে পদুম পুখুৰী আৰু এই পদুম পুখুৰীটো বিশেষকৈ বৰ্তমান শুকান আৰু এই আগৰ উপৰিপুৰুষসকলে যেতিয়া চুতীয়া জনগোষ্ঠীসকলে যেতিয়া বসবাস কৰি আছিল বা ৰাজত্ব কৰিছিল এই ৰাজত্ব কৰাৰ সময়ছোৱাত ভিতৰত বিভিন্ন বস্তু মানে দেখা পোৱা যায় আৰু সেই বিভিন্ন বস্তু যি দেখা পোৱা যায় যি আধাৰশিলা স্থাপিত আছে আৰু এই আধাৰশিলা স্থাপিত কিছু অংশ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু অসম চৰকাৰে যিখিনি মানে কৰিব গৈ আছে আৰু এই বহুত এটা ভাল লগা এটা পৰিৱেশ কাৰণ এই আমাৰ যি চেংচন আহিছিল আৰু সেই চেংচনৰ অনুসৰি কিছুমান মানে কাম চলি আছে আৰু তললৈ এতিয়া মই যাম যোৱাই মানে কিছু অংশ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু অংশ মানে কি ইয়াত বিশেষকৈ মই দেখাবৰ কাৰণে চেষ্টা কৰিম কি আছে কি নাই আৰু ফ্ৰণ্ট কেমেৰা আৰু বেক কেমেৰা দুয়োটাই কৰিম বিশেষকৈ মানে এই চুতীয়া ৰজাসকলে যেতিয়া বসবাস কৰিছিল আৰু বসবাস কৰাৰ সময়ছোৱাত ইয়াত বিভিন্ন পৰ্যায় মানে বিভিন্ন ইয়াত মানে অকল যেতিয়া এই পৌৰাণিক মানে এই ইটাবোৰ দেখা পোৱা যায় যি আধাৰশিলা ইটা আছে সেইবোৰ দেখা পোৱা যায় বিশেষকৈ আৰু সেইবোৰ কেনেকৈ আৰু ক'ত কি স্পষ্টভাৱে মই দেখাবৰ কাৰণে চেষ্টা কৰিম বলক তেনেহ'লে পলম নকৰোঁ ভিতৰত আহি পালোঁ আৰু ভিতৰত আহি পোৱাই মানে সেই পৌৰাণিক কিছুমানে আধাৰশিলাৰ মাজত মানে কিছুমান বস্তু সোমাই আছে সেই প্ৰকাণ্ড কিছুমান শিল আৰু এই শিল কি নাজানো এটা এই পুখুৰীৰ মাজত এটা শিল আছে আৰু শিলটো যেতিয়া চুতীয়া ৰজাসকলে কিবা নিয়ম কানুন কৰিছিল নে কি কৰিছিল নাজানো বিশেষকৈ আৰু এইখিনি কথা স্পষ্টভাৱে মই বুজাবৰ কাৰণে বুৰঞ্জীৰ পাত মেলিব লাগিব বিশেষকৈ আৰু কেমেৰাৰ জৰিয়তে মই দেখাবৰ কাৰণে কেৱল চেষ্টাই কৰিছোঁ আৰু বুৰঞ্জীৰ পাতবোৰ যেতিয়া মেলিম সকলোবোৰ দেখাবৰ কাৰণে চেষ্টা কৰিম চাওক ত্ৰয়োদশ শতিকাত ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে দিৰাকাৰ নদী আৰু দক্ষিণ পাৰে দিচাং নদীৰ মাজত গঠন হোৱা এক বিশাল সাম্ৰাজ্য 1187 চনত বীৰপালে শদিয়াক ৰাজধানী পাতি উত্তৰ পূব আৰু অসম আৰু অৰুণাচলৰ কিছু অংশলৈ চুতীয়া ৰাজ্য স্থাপন কৰিছিল তেওঁৰ পুত্ৰ গৰুনাৰায়ণে সকলো চুতীয়াক একত্ৰিত কৰি এখন বৃহৎ ৰাজ্য গঠন কৰিছিল ইয়াৰ পিছত প্ৰায় 17জন ৰজাই এই সাম্ৰাজ্য চলাইছিল কামৰূপ ৰাজ্য ধ্বংস হোৱাৰ লগে লগে অসমৰ উত্তৰ পূব চুতীয়াসকলৰ পশ্চিম দিশে বাৰভূঞা আৰু কমতা ৰাজ্য ক্ষমতালৈ আহিছিল অসমৰ স্থানীয় জনজাতিসকলৰ মাজত চুতীয়াসকলৰ অন্যতম চুতীয়াসকলৰ কছাৰী গোষ্ঠীৰ লোকে আছিল আৰু এটা সময়ত তিব্বত বাৰ্মিজ ভাষা ব্যৱহাৰ কৰিছিল সাম্প্ৰতিক কালত চুতীয়াসকলে অসমীয়া ভাষা ব্যৱহাৰ কৰে চুতীয়া ৰাজত্বকালত খটোৱা কেইবাটাও পুখুৰী শদিয়াত দেখিবলৈ পোৱা যায় পদুম পুখুৰী বৰ্তমান এই পুখুৰীটো সম্পূৰ্ণৰূপে পদুম পুখুৰীটো চপাখৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰৈত অৰুণাচল সীমাৱৰ্তী অৱস্থিত পদুম পুখুৰী গাঁৱত আছে মাটিকালি প্ৰায় 10 বৰ্গ কিলোমিটাৰ গভীৰতা 10 ফুট